আজিৰ যিখিনি দৈনিক কাৰ্যসূচীত আমাৰ ইউপিপিএল দলত যোগদান কৰিলে বহুত সংখ্যক বিপিএফৰ সক্ৰিয় কৰ্মী আছিলে আৰু কিছু সংখ্যক প্ৰাক্তন শিক্ষক, প্ৰাক্তন ছাত্ৰ নেতা আৰু বিভিন্ন সংগঠনত কাম কৰি অহা যিসকল আছিলে, যিটোক আমি কমন বা জেনেৰেল পিপল বুলি কওঁ, তেওঁলোকেও ৰাজনীতিকৰ প্ৰতি আকৰ্ষিত হৈছে। আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নেতৃত্বত বিটিআৰে সৰ্বাংগীন উন্নয়নৰ দিশত গৈ আছে, শান্তি প্ৰতিষ্ঠা হৈছে, বিভিন্ন দিশত চাই পেলাই আৰু আমাৰ ইউপিপিএল দলৰ যিটো নীতি আৰু আদৰ্শ সেইটো লক্ষ্য ৰাখি পেলাই বা আকৰ্ষিত হৈ পেলাই তেওঁলোকেও যোগদান কাৰ্যসূচী কৰিছে। 100তকৈ অধিকজন আজিৰ ইয়াত যোগদান কৰিছে আৰু তেখেতসকলক লৈ পেলাই আমি আগন্তুক দিনত কাম কৰি যাম। আমাৰ ইউপিপিএল দলত সকলো সমষ্টিতে বিপিএফ আৰু অন্যান্য ৰাজনৈতিক দলৰ সক্ৰিয় কৰ্মীসকলে যোগদান কৰি আছে আৰু আমাৰ ভেৰগাঁও সমষ্টিতো আমি মোৰ ঘৰতো হৈছে বা আমাৰ বিভিন্ন সভা কমিটিতো তেওঁলোকে যোগদান কাৰ্যসূচী কৰিছে। আৰু আজি আমি এটা সুযোগ লৈছিলোঁ যে আজি ৰবিবাৰ, কিছুমানে ৰবিবাৰ নহ'লে কাম কৰা মানুহ ছুটি নাপায় বা অন্যান্য ধৰণৰ অসুবিধা আহি পৰে, গতিকে ৰবিবাৰত আমি যিসকলে ছুটি পায় বা ফ্ৰী থাকে তেখেতসকলক আমি যোগদান কাৰ্যসূচী কৰাৰ কাৰণে আজি কাৰ্যসূচী লোৱা হৈছে। আজি যি পৰিৱেশ, আজি এই পৰিৱেশটোৱে আগন্তুক দিনত নিৰ্বাচনৰ ক্ষেত্ৰত সাংগঠনিক নিশ্চয় শক্তিশালী হৈছে। আমাৰ ইউপিপিএল দলৰ যিটো সাংগঠনিক যিটো ভেটি সেইটো মজবুত হৈছে ইতিমধ্যে, আগৰ পৰাই মজবুত আৰু আগতকৈ এতিয়া আমি বহুত ভাল হোৱাটো আমি দেখিছোঁ। সেইটো এটাই কাৰণ, আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো কাম কাজ চলি আছে, ৰাইজক লৈ পেলাই বা আমাৰ বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কাম কৰাৰ এটা যিটো লক্ষ্য, সেই লক্ষ্যটো সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু আমি এটা লক্ষ্য ৰাখিছোঁ যে আমাৰ বিটিআৰ অঞ্চলত বিটিআৰ চুক্তিৰ সময়ত আমি প্ৰতিশ্ৰুতি দিয়া হৈছিল যে বিটিআৰ অঞ্চলত যিসকল বসবাস কৰে বড়োৰ বাদে অন্যান্য জনগোষ্ঠী, তেখেতসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ কাৰণে, আৰু সেই হিচাপে আমি তেখেতসকলৰ মাটি বাৰীৰ কাম কাজ আমি কৰি দিব বিচাৰিছোঁ। যিসকলে মাটি বাৰী নাই, যিসকলে লেণ্ডলেছ, তেখেতসকলক আমি মাটি এলটমেণ্ট দিয়াৰ কাৰণেও আমাৰ বিটিআৰ চৰকাৰ প্ৰচেছ কৰা হৈছে আৰু লেণ্ডৰ ক্ষেত্ৰতো আমি ডিজিটেলাইজ কৰা হৈছে ডকুমেণ্টেশ্যন। সেইবিলাক বহুতখিনি কাম ৰাইজে আকৰ্ষিত হৈছে আৰু আমাৰ এই কাম কৰাৰ বাবে ৰাইজে আকৰ্ষিত হৈ পেলাই আমাৰ দলত যোগদান কৰিছে আৰু আমাৰ ইউপিপিএল দলৰ যিটো ভেটি সেইটো মজবুত হৈছে। আৰু মানে বহু কেইবছৰ আগৰ পৰাই ইউপিপিএল ইয়াৰ আগৰ মানে আমাৰ গোৰ্খা সমাজৰ যিটো সামাজিক অৰাজনৈতিক আছে, সংগঠন আছে, আসাম গোৰ্খা সন্মিলন, ওদালগুৰি জিলাৰ উপসভাপতি হিচাপে আছিলোঁ। বৰ্তমান ওদালগুৰি জিলাৰ মই এডভাইজাৰ। বহুদিনৰ পৰা মই ইউপিপিএল দলত যোগদান হ'ম বুলি ভাবিছিলোঁ। ইউপিপিএল দলত যোগদান হোৱা মোৰ মানে মূল উদ্দেশ্য আৰু মোৰ কাৰণটো হ'ল ইউপিপিএল দলে এৰিয়া ডেভেলপমেণ্টৰ ক্ষেত্ৰত কেনেধৰণে ইমান বছৰে, আজি 4 বছৰে চালোঁ, দেখা পালোঁ এৰিয়া ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে কেনেধৰণে কাম কৰিছে এইটো দেখা পালোঁ। দেখা পাই মই মানে আগ্ৰহ হৈ ইউপিপিএল দলৰ প্ৰতি আগ্ৰহ হৈ মই আজি ইউপিপিএল দলত যোগদান কৰিলোঁ। আগন্তুক আহি থকা দিনত যাতে এই দলে আমাক কি লাগে, এৰিয়াৰ ডেভেলপমেণ্ট, এৰিয়াৰ বিকাশ লাগে। বিকাশৰ ক্ষেত্ৰত এই দলৰ হৈ কাম কৰি যাম বুলি আশা ৰাখিছোঁ। আচ্ছা, আচলতে মই আগতে বেলেগ হেৰিত আছিলোঁ, আজি ইয়াতে যে আহিলোঁ, এখেতসকলৰ যিবিলাক কাম কাজ ৰাইজৰ বা অসমৰ বা আমাৰ বিটিআৰত যিবিলাক কাম কাজ কৰিলে আমাৰ ধৰক হেৰিয়ে কি বুলি কয়, MLA বা আমাৰ মন্ত্ৰী, এইবিলাক কামত মই সন্তুষ্ট হৈ এই দলত তাৰমানে মই অংশগ্ৰহণ কৰিছোঁ আৰু ভাল পাই পেলাই মই ইয়াতে মিটিঙত উপস্থিত হৈছোঁ।